আজি মই মাইনা অট'মেটিক শাল আপোনালোকক দেখাবলৈ ওলাইছোঁ। ইয়াত চাদৰ লগাইছোঁ। এইখন হৈছে মাইনা অট'মেটিক শাল। ইয়াত এতিয়া চাদৰ লগাইছিলোঁ। চাদৰখিনি এতিয়া কাটিছে। এইকেইখন চাদৰ গৰমত ল'বলৈ খুবেই সুবিধাজনক, কাৰণ ইয়াৰ আঁচখন পাতল বাবে চাদৰখনো ধুনীয়া পাতল আৰু ল'বলৈ ধুনীয়া কটনৰ হয়। চিম্পুল হয় এইকেইখন। ফুলো তুলিব পাৰি, কিন্তু ইয়াত ফুল তোলা নাই তেনেকৈ। চিম্পুল সৰু সৰুকৈ অকণমানকৈ ফুল তুলিছে। ইয়াৰ আগতে গামোচাও লগাইছিল, গামোচাত ফুল তুলিছিলে। এইকেইখন এতিয়া কাটি পেলাই মেলি দিছে ইয়াতে। চাওকচোন কেনেকুৱা লাগিছে বাৰু ক'বচোন আপোনালোকে। ইয়াৰ মাজতে মই আপোনালোকক বানপানী কেইটামান দৃশ্যও দেখুৱাইছোঁ। এইবাৰ আমাৰ খুবেই নগতি হৈছে। 3বাৰকৈ আহিলে এতিয়ালৈকে পানী। এটাতো অলপ ডাঙৰেই হৈছিলে। এইবাৰ এয়া পানীত আমি ভূৰত উঠিলোঁ। তাৰে কেইটামান দৃশ্য দেখুৱাইছোঁ। ভূৰত উঠি কিন্তু খুবেই ধুনীয়া লাগে। আপোনালোকে বাৰু ভূৰত উঠি পাইছেনে এনেকৈ? আমি কিন্তু বানপানী হ'লে এনেকৈ ভূৰত উঠোৱেই। ভূৰত উঠি আমি আলহী খাবলৈ গ'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে বাৰু? যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু আপুনি যদি মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেন্তে, বাই বাই।